ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ প্ৰতিবাদ কলা দিৱস পালন কৰে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাত সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। চৌকি ডিংকি জিৰণি চৰাত সাংবাদিকসকলে কলা বেজ পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। থানালৈ মাতি আনি গ্ৰেপ্তাৰ কৰা কাৰ্যত গৰিহণা দিয়াৰ লগতে বিনা চৰ্তে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ আহ্বান জনায়। প্ৰতিবাদস্থলীত বহুকেইটা দল সংগঠনৰ নেতাকৰ্মী উপস্থিত থাকি এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। সুৰক্ষাৰ কাৰণে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছো, কিন্তু ইয়াৰ পাছতো এজনৰ পাছত এজনকৈ সাংবাদিক নিগ্ৰহ হৈ আহিছে আৰু এইবাৰ কিন্তু স্বয়ং চৰকাৰী কৰ্তৃপক্ষৰ হাততে সাংবাদিক নিগ্ৰহ হ'ব লগা হৈছে। ই অতি আচলতে লজ্জাজনক বিষয়, লজ্জাজনক ঘটনা। এজন সাংবাদিকে সাংবাদিকতাৰ ধৰ্ম পালন কৰিছে। তেওঁ সংবাদ সংগ্ৰহ কৰিবলৈ গৈছিল, সংবাদ সংগ্ৰহ কৰিবলৈ গৈ তেওঁ ইণ্টাৰভিউৰ কাৰণে গৈছিল। তেওঁ ইণ্টাৰভিউৰ কাৰণে যোৱাৰ পাছত সময়ত কিন্তু তেওঁৰ ওপৰত যি মনে সজা গোচৰ তৰি তেওঁক আটক কৰি অৱশেষত মাজনিশা যি গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল, গ্ৰেপ্তাৰ কৰি দেখুৱালে। আৰু ইয়াৰ জৰিয়তে অসম চৰকাৰৰ যি গৃহ বিভাগ আছে আৰু ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰীগৰাকী আচলতে হিটলাৰী শাসনৰ আচলতে প্ৰমাণ হৈছে। তেওঁ অন্যান্য জনসাধাৰণৰ কথা নকলে, যি আচলতে চতুৰ্থ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মুখ বন্ধ কৰাৰ কাৰণে যি তেওঁলোকে প্ৰচেষ্টা কৰি আহিছে, এই প্ৰচেষ্টা কিন্তু আমি সাংবাদিকসকলে সহজভাৱে লোৱা কেতিয়াও নহ'ব। আৰু এই কাৰণে আজি ডিব্ৰুগড়ত আজি সকলো সাংবাদিক আজি ঐক্যবদ্ধ হৈছোঁ। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় জিলা সাংবাদিক সন্থা বা ডিব্ৰুগড় প্ৰেছ ক্লাবকে ধৰি সমূহ সাংবাদিক ইয়াত একত্ৰিত হৈছোঁ। বিভিন্ন শুভাকাংক্ষী আমাৰ দল সংগঠন আহিছে, আমাক তেওঁলোকে সহযোগিতা কৰিছে। এই সাংবাদিকৰ যি নিগ্ৰহ, এই সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাক তেওঁলোকে একেমুখে গৰিহণা দিছে আৰু গ্ৰেপ্তাৰ হোৱা সাংবাদিকজনক আমি শীঘ্ৰেই মুকলি কৰি দিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ, ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে। আৰু ইয়াৰ পাছতো যদি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, গণতান্ত্ৰিক আন্দোলনৰ যদি ভাষা বুজি নাপায়, তেতিয়াহ'লে সমগ্ৰ ডিব্ৰুগড় জিলাৰ লগতে আমি সমগ্ৰ ৰাজ্যৰ সাংবাদিক মহলক আমি আহ্বান জনাম যে চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ জংগী আন্দোলনৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। ব্যুৰো ৰিপৰ্ট।